মই ইউনাইটেড বৰ্ড পিপল ফেডাৰেশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী মই ডক্টৰ বাবু বড়ো। মই আজি বিশেষ কাৰণত আমি প্ৰেছ ৰিলিজ দিব ওলাইছোঁ। আমি বড়ো পিছ একৰ্ডৰ পিছত BTCৰ বাহিৰত থকা বড়োখিনিৰ কাৰণে একেলগে একৰ্ডতে আমি এটা চুক্তিবদ্ধ হৈ পেলাই BKWC নামেৰে এখন BKWC কাউন্সিল আমাৰ বড়ো জাতিসকলৰ কাৰণে বড়ো কছাৰীসকলৰ কাৰণে এটা সুকীয়া কাউন্সিল আমাক আসাম চৰকাৰে দিছিলে। তাৰে সেই কাউন্সিলটো আমাৰ BTAD অথবা BTRৰ বাহিৰৰ যিমান যত যি বড়ো কছাৰী মানুহ আছে সেই মানুহসকলৰ কাৰণে আমাৰ কাৰণে সেই কাউন্সিলটো দিয়া হৈছিলে। তাত কিন্তু চুক্তি আছিলে যে যিটো কাউন্সিলত 6 চিডিল আছে, যেনেকৈ কাৰ্বি আংলং আৰু ডিমা হাছাও, সেই দুটা 6 চিডিল এৰিয়া হোৱাৰ কাৰণে তাত যিসকল বড়ো আছে তেখেতসকলে এই কাউন্সিলত অন্তৰ্ভুক্ত নহয়। আমাৰ ইণ্টাৰিম কাউন্সিলটো এইটো অনলি ফৰ 6 মান্থৰ কাৰণে দিয়া হৈছিলে। BKWCৰ চিফ মিনিষ্টাৰ বসুমতাৰী আৰু লগতে খুব কেইজনমান ইএমৰ লগত এই কাউন্সিলটো গঠিত কৰি দিয়া হৈছিলে। কিন্তু দুখৰ কথা, আমি আজি 3 বছৰলৈকে ৱেইট কৰিলোঁ। সকলো বড়ো ৰাইজে, অসমৰ সকলো বড়ো ৰাইজে, BTCৰ বাহিৰৰ বড়ো ৰাইজে সকলো ৱেইট কৰি আছিলে যে এদিন ভাল দিন আহিব, আমাৰ BKWC ভাল কাম কৰিব, ভাল টকা পইচাৰে আমাৰ ৰাস্তা পদূলি সকলো কাম কৰি দিব। কিন্তু আমাৰ এই যিটো সপোন, যিটো দীঘলীয়া সপোন, এই সপোনটো আমি চুৰমাৰ হোৱা যেন আমি দেখিছোঁ। তেখেতসকলে BKWC যিসকলে আজি ডেটত ইণ্টাৰিম বডি যিসকলে EM চিফ হৈ আছে, তেখেতসকলে আমাৰ বড়ো জাতিৰ যিটো সপোন, সেই সপোনটো তেখেতসকলে আজিলৈ পূৰণ কৰিব পৰা নাই আৰু আমি চুৰমাৰ হৈ যোৱাটো আমি দেখিছোঁ। তো সেইকাৰণে আমি ইউনাইটেড বৰ্ড পিপল ফেডাৰেশ্যনে সেই সকলো আমি জিলাত, যিকেইখন জিলাত আমাৰ বড়ো কছাৰী লোক আছে, তেখেতসকলে কি অৱস্থাত আছে, কেনেকুৱা আছে, আমি আজিৰ এই 7 মাহত, আমি আজি এই সংগঠন গঠন কৰা 7-8 মাহত আমি সকলো জিলাত ঘূৰিলোঁ, সকলো জিলাত দেখিলোঁ আমাৰ বড়ো মানুহখিনি কি অৱস্থাত আছে। আজিও আমাৰ বড়ো মানুহখিনি চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, আমাৰ গুৱাহাটীৰ বড়োখিনি আজিৰ ডেটত আমি বড়ো ভাষা পাহৰিছোঁ, বড়ো জাতি, বড়ো কালচাৰ আমি পাহৰিছোঁ। আমি ভাবিছিলোঁ BKWC অথবা UBPO ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন তেখেতসকলে আমাৰ বড়ো জাতিৰ যিটো কালচাৰ, যিটো কাম তেখেতসকলে কৰিব বুলি আমি ৱেইট কৰিছিলোঁ। কিন্তু আমি দেখিছোঁ তেখেতসকলে একো কৰিব পৰা নাই। অথচ আমাৰ বড়ো কছাৰী মানুহ নিজৰ ভাষা, নিজৰ ড্ৰেছ, নিজৰ কালচাৰ চব পাহৰি গৈছে। তাৰ ফলত আমি আমাৰ মনত ভয় উঠি আমি বহুত ইণ্টেলেক্সুৱেলৰ লগত কথা পাতি আমাৰ ইউনাইটেড বৰ্ড পিপল ফেডাৰেশ্যন আমি জন্ম দিলোঁ। আৰু জন্ম দিয়াৰ পিছত আমি আজি ডেটলৈকে কাম কৰি পেলাই আমি দেখিলোঁ আমাৰ বহুত অভাৱ অভিযোগ এতিয়াও আছে। সেইকাৰণে আমি যোৱা লাষ্ট 15 মাৰ্চত আমি অসমৰ গভৰ্ণৰ, মাননীয় গভৰ্ণৰ গুলাবচান্দ কাটৰেজীৰ ওচৰত আমি গৈছিলোঁ আৰু আমাৰ বড়ো কছাৰীৰ BTC বাহিৰত থকা বড়ো কছাৰী সকলোখিনি যিটো সমস্যা, এই সমস্যাক লৈ পেলাই আমি এখন মেমৰেণ্ডাম বনাইছিলোঁ আৰু এই মেমৰেণ্ডামখন আমি তেখেতৰ ওচৰত আমি ছাবমিট কৰিছোঁ। এই মেমৰেণ্ডামত আমি কি ডিমাণ্ড আমি কৰা হৈছে এইটো মই চমুকৈ আপোনালোকৰ ওচৰত মই পইণ্ট আউট কৰি দাঙি ধৰিব বিচাৰিছোঁ। প্ৰথম নম্বৰ 1ত আছিল আমাৰ BKWC কাউন্সিলত আজিলৈকে শোণিতপুৰ আৰু বিশ্বনাথ, সেই দুটা জিলাত বড়োসকল আজিলৈ BKWCটো সোমোৱা নাই আৰু BTRতো সোমোৱা নাই। আৰু BTRত নোসোমোৱা যিখিনি বড়োসকল আছে সেইসকল অতি সোনকালে BKWCৰ আণ্ডাৰত অন্তৰ্ভুক্ত কৰি পেলাই ভিলেজ নটিফিকেশ্যন আৰু কনষ্টিটিউশ্যনটো সোনকালে ডিলিমিটেশ্যন কৰিব লাগে। আৰু 2 নম্বৰ পইণ্টত আছিলে আমাৰ যিটো কনষ্টিটিউচি, অনলি আজিৰ ডেটৰ আমাৰ কনষ্টিটিউচি 36 কনষ্টিটিউচি। এতিয়া আমি সেই কনষ্টিটিউচিটো টোটেল আমি 60 সমষ্টি বিচাৰিছোঁ। তাৰে 54টো আমি ইলেকশ্যন আৰু ডিমাণ্ড কৰিছোঁ বাথৌপুৰী, আৰু এটা সমষ্টি ডিমাণ্ড কৰিছোঁ আমি সোণাপুৰ ডিমৰীয়া বাসীৰ কাৰণে আমি এটা সোণাপুৰ সমষ্টি আমি ডিমাণ্ড কৰিছোঁ। ডিব্ৰুগড়, তিনিচুকীয়া সেই দুটা জিলাত ভিতৰত এটা সমষ্টি দিছিলে, তাৰে আমি দুটা জিলাত এটা সমষ্টি আমি বিচাৰিছোঁ। ডিব্ৰুগড়টো অলৰেডি আছে, এতিয়া আমি তিনিচুকীয়াৰ কাৰণে এটা সমষ্টি বিচাৰিছোঁ, তিনিচুকীয়া সমষ্টি। কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, ইণ্টাৰেষ্টিং কথা, সেই 3টা জিলাৰ ভিতৰত পপুলেশ্যন 54,000 আছে, তাত মাত্ৰ এটা সমষ্টি দিছিলে। তাৰে আমি 3টা জিলাৰ কাৰণে 2টা
সমষ্টি আমি বিচাৰিছোঁ আগৰ অলৰেডি আছে এতিয়া নতুনকৈ আমি আৰু এটা সমষ্টি বিচাৰিছোঁ সেই সমষ্টিটো তাৰ মানে আমাৰ কৰিমগঞ্জ হাইলাকান্দিৰ যিসকল আমাৰ বড়ো কছাৰী ব্ৰু ৰিয়াং তেখেতসকলে আমি যোৱাৰ পিছত আমাৰ লগত আলোচনা কৰি ৰাইজৰ ৰায় লৈ পেলাই এটা সমষ্টি নামাকৰণ দিছে এটা সমষ্টি এইটো হৈছে ৰাইচাক বুলি এটা সমষ্টি তেখেতসকলে কৈছে তাৰপিছত আহিলে আমাৰ লখিমপুৰতো আমাৰ ৰাইজে আৰু এটা সমষ্টি বিচাৰিছে এইটো হৈছে চিমুলুগুৰি সমষ্টি ইয়াৰ পিছত আমাৰ আছে ডিজলভ দ্য প্ৰেজেণ্ট ইণ্টাৰিম কাউন্সিল আমাৰ যিটো এতিয়া BKWC ইণ্টাৰিম কাউন্সিল বডি চলি আছে সেইটো অতি সোনকালে ডিজলভ কৰিব লাগে আৰু ডিজলভ কৰি পেলাই ইলেকশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰি ফুল ফ্লেজেড এটা কাউন্সিল কৰিব লাগে ইয়াৰ ডিমাণ্ড কৰাটো হৈছে কি আমাৰ যিটো BKWC কাউন্সিলটো এতিয়া ইৰেগুলাৰিটিজ হৈ গ'ল কিয়নো এইটো এটা ইণ্টাৰিম বডিটো খালি 6 মাহৰ কাৰণে থাকে এইটো এক্সটেণ্ড কৰে আজি 3 ইয়াৰ্ছ হৈ গ'ল সেইকাৰণে এইটো এটা ইৰেগুলাৰিটিজ হ'ল তো সেইকাৰণে এইটো অতি সোনকালে এইটো ডিজলভ কৰিব লাগে আৰু ইয়াত ইৰেগুলাৰিটিজ বহুত আমি ছ'চিয়েল ইনজাষ্টিচ আমি দেখিছোঁ বেলেগ কাউন্সিলৰ মানুহ আহিও ইয়াতে ইণ্টাৰিম বডিত এনজয় কৰি আছে তাৰে আমি নামকৰণ কৰি আমি ক'ব পাৰোঁ যে আমাৰ আজিৰ BKWCৰ চেয়াৰমেন অনিল বসুমতাৰী তেখেত কাউন্সিলৰ আমাৰ BKWCৰ এৰিয়াৰ মানুহ নহয় তেখেতে কাৰ্বি আংলং জিলাৰ বাসিন্দা অলৰেডি কাৰ্বি আংলং এটা 6 চিডিল এৰিয়াৰ মানে 6 চিডিল হয় তাৰ সেই কাউন্সিলৰ মানুহ আহি BKWCত মানে অন্তৰ্ভুক্ত হৈ আছে তেনেকুৱা ইৰেগুলাৰিটিজ আমাৰ মাজত বহুত হৈছে তো অনিল বসুমতাৰী পলিটিকেলি তেখেতে ST নহয় নন ST এজন মানুহে আমাৰ BKWC কাউন্সিলত তেখেতে এনজয় কৰি আছে তো তেনেকুৱা আইনৰ বিৰোধী আমাৰ মাজত হৈ আছে এইকাৰণে এই কাউন্সিলটো আৰু যিটো ফাণ্ড পলিচি এই ফাণ্ড পলিচিবিলাক ইৰেগুলাৰিটিজ হৈছে আমি ভালকৈ আমি মানে ব্যৱহাৰ কৰা আমি দেখা নাই আমাৰ বড়ো জাতিৰ ওপৰত এই ফাণ্ডটো স্পেচিয়েলি অকল বড়ো কছাৰীৰ কাৰণে দিয়া হয় আৰু সেই ফাণ্ডটো আমি অকল বড়ো কছাৰীৰ মাজত আমি মানে ডিষ্ট্ৰিবিউট কৰাটো আমি দেখা নাই আমি দেখিছোঁ এই ফাণ্ডটো ক'ৰবাত আমি বেলেগ জেগাত আমি ইউজ কৰা দেখিছোঁ আমি এদিন আপোনালোকৰ ওচৰত দীঘলকৈ আমি দাঙি ধৰিম আমাৰ ডিমাণ্ডত আছে কাৰ্বি আংলং জিলাত কাৰ্বি আংলং যিটো কাউন্সিলৰ আণ্ডাৰত থকা বড়োসকলে ST হিলছ ষ্টেটাছটো অতি সোনকালে দিব লাগে বিশেষ দুটা আৰু আমি ডিমাণ্ড আমি লৈছোঁ এই ডিমাণ্ডটো হৈছে মই পঢ়ি দিছোঁ আপোনালোকক ইমিডিয়েট উইথড্ৰলছ অফ all Bodoland movement related cases both heinous and non-heinous lying pending against the ex-NDAB, ex-BLT and surrender cadres as per the clause 9.4 of the MOS of Bodo Peace Accord signed on 27 January 2020 with immediate effect and by granting general amnesty to all the convicted and non-convicted leaders and cadres. Number 2, the Union government as well as state government of Assam arrange suitable packages for providing complete relief and rehabilitation to the ex-NDAB, ex-BLT cadres and NDAB surrendered militants and victimized family members of Bodoland movement as per clause 9.2 of the MOS 2020 আৰু আমি ল্যান্ড ৰাইটছৰ ওপৰত আমি দুটামান ডিমাণ্ড আমি আৰু কৰিছোঁ এই ল্যান্ড ৰাইটছ আৰু এলটমেণ্ট সেটেলমেণ্ট এণ্ড ইছ্যু অফ পাটাছ তাৰ ওপৰত আমি দুটামান আমি ডিমাণ্ড আনিছোঁ এইটো হৈছে 5.1 ৰেচিও restoration and preservation of land under tribal belt and block by evicting illegal encroachers, unauthorized occupants by implementing the Honorable Guwahati High Court order in PIL Nong 78/2012 dated 9 December 2019 between Sri Pridut Kumar Bora BS State of Assam and others. আৰু 5.5 পইণ্টটো মই পঢ়ি দিছোঁ
issue of free of cost land pattas, allotment, settlement pattas, and mutation to all the Bhumiputros, indigenous and tribal people of Assam, including BTR in both rural and urban area, under ongoing mission Busundhara and mission Boisamoti. মানে আমাৰ যিসকল ভূমিপুত্ৰ আৰু ইণ্ডিজিনিয়াছ ট্ৰাইবেল লোক আছো আমাক ফ্ৰী অফ কষ্ট পাট্টা আসাম গভৰ্ণমেণ্টে ফ্ৰী অফ কষ্ট পাট্টা আমাক দিব লাগে ফ্ৰী অফ কষ্ট আমাক এলটমেণ্ট দিব লাগে কোনো ৰেভিনিউ সিস্টেম নাই কোনো কৰ সিস্টেম নাই ফ্ৰী অফ কষ্ট আমাক পাট্টা প্ৰদান কৰিব লাগে 5.4 ক্লজত আৰু এটা আমাৰ ডিমান্ড আছে এটো মই পঢ়ি দিছো ইংলিছত আছে complete the exercise of granting of permanent land settlement pattas to the indigenous Bodosa tribal families living in forest area. PRF recognized and unrecognized forest villages under the provision of the scheduled tribes and other traditional forest dwellers Recognition of Forest Right Act 2006 with immediate effect and conversions of such villages in revenue area villages as per the laid down procedure of Government of India. সদশেষত আমি লাষ্ট এটা আমি আসাম চৰকাৰৰ ওচৰত মাননীয় গভৰ্ণৰৰ ওচৰত আমি এটা সদশেষত এটা আমি এটা ডিমান্ড কৰিছিলো সংবিধানটো এমেন্ডমেন্ট কৰিব লাগে এটো হৈছে আমাৰ যেটো কাউন্সিল এই কাউন্সিলটো বিকেডব্লিউএসি হৈছে বিকেডব্লিউএসি মানে সবে জানে যে বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিল আমাৰ যেটো এটা অটোনমাস কাউন্সিল আমি আমাৰ হ'ব লাগে হেতুৰ কাৰণে ওয়েলফেয়াৰ শব্দটো আমি গুছোৱাৰ কাৰণে বিকেডব্লিউএসিৰ পৰা বিকেএসি বড়ো কছাৰী অটোনমাস কাউন্সিল লৈ এটো মানে ট্ৰান্সফৰ্ম কৰিব লাগে এটো আমাৰ এটা ডিমান্ড এটো আমাৰ জাতিৰ চেতনাৰ আমাৰ এটো বিশেষ এটা ডিমান্ড আমাৰ ওয়েলফেয়াৰ শব্দটো সুমুৱাই পেলাই আমাৰ যেটো পাৱাৰ এণ্ড ফাংচন আমি খুব মানে স্যাটিসফ্যাকশন নহয় আমাৰ বড়ো জাতিয়ে আৰু তেখেতসকলে আমাক কমিটমেন্ট কৰিছিল যে আমি আগন্তুক লাষ্ট মোমেন্টত আমি বিকেডব্লিউএসি টু বিকেএসি কৰিম বুলি তেখেতসকলে আমাক কথা দিছিলে সেই মৰ্মে আমি আকৌ আমাৰ ডিমান্ডটো আমি লৈ আহিছো আমাৰ বহুত কেইখন ডিমান্ড আছে আমি সেই ডিমান্ড গোটেই ডিমান্ড আমি পঢ়িব গলে আমাৰ বহুত সময় লাগিব আমাৰ টোটাল আমাৰ 42 টা ডিমান্ডস তাৰে মই 4-5 টা 10 টা মই ডিমান্ড আপোনালোকৰ ওচৰত দাঙি ধৰিছো আৰু ইয়াতকৈ আৰু বহুত আমাৰ ডিমান্ড আছে আমি পৰৱৰ্তী আমাৰ প্ৰেছ ৰিলিজত আমি দিম এখিনিকে মই কৰি শেষ কৰিছো ধন্যবাদ